পাঁচনৈ চেপাং সমষ্টিৰ আমাৰ ইপিপিএলৰ কাৰণে খুব ভাল খবৰ কিয়নো তিনিখন বাগান আমাৰ ধনচিৰি বাগান বাৰীপুখুৰী বাগান আৰু ওৰাং বাগানৰ পৰা মুঠ 15গৰাকী বেলেগ বেলেগ পাৰ্টিৰ পৰা ইপিপিএলত যোগদান কৰিছে আৰু যিসকল যোগদান কৰিছে তেওঁলোক বাগান এলেকাৰ বেছিভাগে চৰ্দাৰ আৰু ক্লাৰ্ক তেনেকুৱা কাম কৰা অলপ শিক্ষিত ব্যক্তিসকল আছে আৰু তেওঁলোক নিজৰ নিজৰ এলেকাৰ একোজন নেতা হয় আমি তাকে ভাবিছোঁ যে অন্ততঃ নেতা পৰ্যায়ৰ সদস্য অন্য পাৰ্টিৰ পৰা আমাৰ পাৰ্টিত যোগদান কৰাটো আমাৰ পাৰ্টি মজবুত কৰিছে আৰু আমাৰ ইপিপিএল এই ৰাজনৈতিক দলটোৰ ৰাইজে আঁকোৱালি লৈছে ৰাইজে ভাল পাইছে এই কথাখিনি এই যোগদান কাৰ্যই আমাক সূচাইছে অহা দিনবিলাকত মই আশা কৰিছোঁ তেখেতসকলে পাঁচনৈ চেপাঙৰ এইখিনি অঞ্চলত যি অঞ্চলত তেওঁলোকে দায়িত্ব লৈ কাম কৰি আছে তেওঁলোকে নিজৰ বৃত্তিগত যিটো কাম লগতে আমাৰ পাৰ্টিৰ কাম তেওঁলোকে ঠিকমতে কৰিব আৰু ইপিপিএলক অহা নিৰ্বাচনত শেষ হাঁহি মৰাত তেখেতসকলে অগ্ৰণী ভূমিকা ল'ব ইপিপিএল যদিও নতুন ৰাজনৈতিক দল তথাপিও যোৱা 9 বছৰে যথেষ্ট পৰিপক্ক হৈছে আৰু জনসাধাৰণক কেনেকৈ অসন্তুষ্ট কৰিব তাৰ কাৰণে যথেষ্ট কাৰ্যসূচী লৈ কাম কৰিছে স্পেচিয়েলি মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰে অতি বিদ্যাৰ অঞ্চলত শান্তিৰ পৰিৱেশ আনিবলৈ সক্ষম হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীক নিজৰ স্বকীয় বৈশিষ্ট্যৰে জীয়াই থকাৰ অধিকাৰখিনি সা সুবিধাখিনি দিছে আৰু সেইকাৰণে বিদ্যাৰ অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ সকলো ৰাইজে ইপিপিএলক আঁকোৱালি লৈছে আৰু ইপিপিএলৰ প্ৰতি ঢাপলি মেলিছে আমি সুখী যে অহা নিৰ্বাচনত এইবোৰ ঘটনাই ইপিপিএলক শক্তিশালী কৰিব ইপিপিএলকে জিকাব কথাখিনি আমি এতিয়াৰ পৰা ইংগিত পাইছোঁ আমি আজি যিসকল যোগদান কৰিলে তেখেতসকলক আদৰণি জনাইছোঁ আমাৰ পাৰ্টিলৈকে আৰু অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে ইপিপিএলৰ যি নীতি আৰু আদৰ্শ ইপিপিএলৰ নেতাসকলে যি নিৰ্দেশ দিব সেইমতে কাম কৰি এই দলৰ কাৰণে যেন দেহেকে খাতে তেখেতে আহ্বান জনাইছোঁ কেইদিনমানৰ পৰা আপোনালোকে দেখি আছে কণ্টিনিউৱাছলি ইপিপিএল দলৰ কামৰ প্ৰতি আকৰ্ষিত হৈ পেলাই বিভিন্ন সমাজৰ পৰা বিভিন্ন দলৰ পৰা মানুহখিনি আমাৰ তাত আহি যোগদান কৰি আছে আজি আপোনালোকে যিসকল দেখিছে তেওঁলোক সাধাৰণ মানুহ নহয় একোজন চৰ্দাৰৰ লগত 200, 300, 400 প্লাকাৰ্ডছ আছে আমি আজি বাইপুখুৰী ওৰাং ধনচিৰি 3টা বাগানৰ চৰ্দাৰসকল যিখন বাবুসকল বা SCMSৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল তেওঁলোক আহি যোগদান কৰিছে গতিকে এই সকল লোক যে বাগানৰ লিডাৰ কেইজন আহি যোগদান কৰাত আমাৰ আকৌ ওৰাং বাইপুখুৰী ধনচিৰি 3টা বাগানতে আমি আৰু শক্তিশালী আজিৰ পৰা হ'লো তেওঁলোকৰ সহায়ত আমি বাগানত আৰু সোমাব পাৰিম বুলি আশা কৰিছোঁ যোগদান কাৰ্যসূচীৰ কি হৈছে যোগদান কাৰ্যসূচীত আজি আমি যেতিয়া তেওঁলোকক সুধিলোঁ আপোনালোক কিহৰ কাৰণে ইপিপিএল দলত যোগদান কৰিছে তেওঁলোকে প্ৰত্যেকজনে কৈছে যে ইপিপিএল দলৰ নীতি আদৰ্শ ভাল পাই পেলাই আমি আহিছোঁ লগতে কেইদিনমান আগতে হৈ যোৱা যিটো এপইণ্টমেণ্ট আছিলে GT-PGT টিচাৰ্ছৰ এপইণ্টমেণ্টখিনি ইমান ভালকৈ ফেয়াৰ ফেয়াৰ হোৱাৰ কাৰণে মানুহখিনি ভাল পাইছে বাগানৰ একদম চিধা গাঁৱলীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সেইটো দেখি তেওঁলোক আৰু দলৰ প্ৰতি আকৰ্ষিত হৈছে এই চৰকাৰৰ প্ৰতি আকৰ্ষিত হোৱা বুলি তেওঁলোকে জনাইছে আৰু এই যোগদানে আপোনালোকে জানে এতিয়ালৈকে আমি কণ্টিনিউৱাছলি যোগদান কৰাই আছোঁ আৰু আমি এতিয়া তথা কেইদিনমানৰ পৰা যোগদানটো আমি বাল্ক জইনিংটো অলপ ষ্টপ কৰি ৰখাৰ পিছতো এতিয়া কণ্টিনিউৱাছলি আমাৰ ওপৰত প্ৰেছাৰ আহি আছে ডেইলি কিনে যোগদান লওক প্ৰত্যেকটো জেগাৰ পৰা যোগদানৰ কাৰণে কণ্টেক্ট কৰি আছে আৰু এই যোগদানে সূচাইছে বা এই যিটো মানুহৰ ইপিপিএলৰ প্ৰতি আকৰ্ষিত হোৱাই দেখাইছে যে পাঁচনৈত এইবাৰ ট্ৰেক্টৰ বা ইপিপিএলে জিকি যাব আৰু বাকি গোটেইখিনি দলত আপোনালোকে দেখিছে এতিয়ালৈকে মিটিং আৰম্ভ কৰাই নাই কিন্তু আমাৰ মিটিংখিনি যি স্পীডত হৈ আছে বা যেনেকৈ আমাৰ প্ৰতি মানুহ আহি আছে আৰু BPFৰ তো কথা কৈ লাভেই নাই BPFৰ বাচ্চা পোৱালিকেইটাক লৈ পেলাইহে এতিয়া ভাগৰমাছ দৌৰি আছে তেওঁৰ লগত যিকেইজন মেইন
নেতা আছিল নেতাকেইজনটো মানে ওলাই আহিলে তেওঁৰ লগৰ পৰা BPF দল গঠন কৰোঁতে যিখিনি মানুহ তেওঁৰ লগত আছিলে সেই মানুহখিনি মেইন পিলাৰকেইটা আজি লগত নাই হাগ্ৰামা অকলে এই সৰু সৰু পোৱালিকেইটা লৈ পেলাই এতিয়া তেওঁলোকৰ কালচাৰটোৱে হৈছে গালি পাৰা বেলেগক গালি পাৰি থাকে আমাৰ ইভেন মাজবাট সমষ্টিৰ MLA সন্মানীয় MLA আজিকালি খুব এই কালচাৰটো শিকিছে বেলেগক গালি পাৰিয়ে থকা দেখি পাওঁ চ' গতিকে এই তেওঁলোকৰ পৰা অতিষ্ঠ হৈ পেলাই 17 বছৰৰ যিটো ৰাইজে নাপায় যিখিনি কষ্ট পাইছে আমাৰ তেওঁৰ লগত থাকি কাম কৰা বহুত যিখিনি ল'ৰা ছোৱালী 17 বছৰ থকাৰ পিছতো একো এটা সুবিধা নাপাই পেলাই তেওঁলোকে APPLত আহিলে সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিব বুলি তেওঁলোক আজি APPL দলত যোগদান কৰিছে আৰু এওঁলোক আহা গোটেই এই এক্সপিৰিয়েঞ্চখিনি মানুহখিনি হওক ফ্ৰেছ মানুহখিনি হওক নিউ ভোটাৰখিনিও আহি আছে আমাৰ তাত এই গোটেই গ্ৰুপটো অহাৰ পিছত আমি একদম শক্তিশালী হৈছোঁ আৰু আমি ইয়াৰ পৰা 100% জিকি যাম আজি 35 জন হৈছে টোটেল জইনিং যদি মই চাব যাওঁ আৰু এই 35 জন সাধাৰণ মানুহ নহয় গোটেইকেইজন আপোনালোকৰ চৰ্দাৰ বা বাবু ৰেংকৰ মানুহখিনি চ' গতিকে এই 35 মানে আপোনাৰ 35 ইনটু মানে 100 বুলি ধৰিব পাৰে আপুনি মিনিমাম চ' 35 মানুহ জইন হোৱাৰ দৰে বৰাবৰ কাম হ'ব এইটো